এবাৰ এজন মানুহ সক্ৰেটিছৰ ওচৰলৈ উধাটো খাই দৌৰি আহিল আৰু আহি সক্ৰেটিছক ক'লেহি যে মই আজি আপোনাক আপোনাৰ বন্ধু এজনৰ বিষয়ে সাংঘাতিক কথা এটা ক'বলৈ আহিছো। তেতিয়া সক্ৰেটিছে সেই মানুহজনক ক'লে, ঠিক আছে তুমি মোক কথাটো ক'বা বাৰু, কিন্তু তাৰ আগতে তুমি মোৰ 3টা প্ৰশ্নৰ উত্তৰ দি লোৱা। বোলে কি প্ৰশ্ন? প্ৰথম প্ৰশ্নটো হ'ল, তুমি মোক যিটো কথা ক'বলৈ আহিছা তুমি নিশ্চিত নহয় যে এই কথাটো একেবাৰে সত্য কথা? তেতিয়া মানুহজনে থতমত খাই ক'লে, নহয় নহয় মই একেবাৰে নিশ্চিত নহয় সত্য বুলি, কিন্তু মই মানুহৰ মুখত শুনিছো কথাটো। তেতিয়া সক্ৰেটিছে সেই মানুহজনক দ্বিতীয়টো প্ৰশ্ন কৰিলে যে তুমি এবাৰ কোৱা যে যিটো কথা তুমি মোক ক'বলৈ আহিছা এই কথাটো কোনো প্ৰকাৰে ভাল কথা নে বাৰু? তেতিয়া সেই মানুহজনে ক'লে, নাই নাই এইটো কোনো প্ৰকাৰে ভাল কথা নহয়, বৰঞ্চ এইটো এটা বেয়া কথা। তেতিয়া সক্ৰেটিছে সেই মানুহজনক তৃতীয়টো প্ৰশ্ন কৰিলে, এবাৰ তুমি মোক কোৱা যিটো কথা তুমি মোক ক'বলৈ আহিছা এই কথাটো তুমি মোক কোৱাৰ পাছত তোমাৰ মোৰ অথবা সেই মানুহজনৰ কিবা প্ৰকাৰে কামত আহিবনে, কিবা প্ৰকাৰে লাভ হ'বনে? তেতিয়া সেই মানুহজনে ক'লে, নাই নাই বিশেষটো লাভ হ'ব বুলি মই ভবা নাই। তেতিয়া সক্ৰেটিছে ক'লে, যিটো কথা তুমি একেবাৰে সত্য কথা বুলি নিশ্চিত নহয়, অথচ যিটো কথা ভাল কথা নহয় বুলি তুমি জানা, আৰু যিটো কথা মোক কোৱাৰ পাছত তোমাৰ মোৰ অথবা সেই মানুহজনৰ কোনো প্ৰকাৰে লাভ নহয় বুলিও জানা, তেতিয়াহ'লে সেই কথাটো তুমি মোক কিয় ক'বা লাগে? নক'বা। এইটো সক্ৰেটিছ সম্পৰ্কীয় খুব ধুনীয়া এটা কাহিনী। এনেকুৱা আমাৰ ক্ষেত্ৰতো হয়। আমিও বহুতকে বহুতৰ কথা কওঁ, আমাকো বহুতে বহুতৰ কথা কয়, কিন্তু কথা হ'ল কোনোবাই যেতিয়া আনৰ বিষয়ে আমাক কিবা ক'বলৈ আহে আমি তেওঁক এই 3টা প্ৰশ্নৰ উত্তৰ সুধিব লাগে। এই 3টা প্ৰশ্ন মানে এই 3টা ফিল্টাৰ। এই 3টা ফিল্টাৰ দি তেওঁ ক'ব খোজা কথাটোৰ বিশুদ্ধীকৰণ কৰি ল'ব লাগে। যদি কথাটো বিশুদ্ধ হয় তেতিয়াহ'লে ক'বলৈ দিব লাগে, আৰু যদি কেনেবাকৈ বিশুদ্ধ নহয় তেওঁক সেই কথাটো ক'বলৈ দিব নালাগে। বা আমিও যেতিয়া কাৰোবাক আনৰ বিষয়ে কিবা এটা ক'বলৈ যাওঁ এই 3টা ফিল্টাৰ আমি নিজেও লগাই চাব লাগে। মানে 3টা প্ৰশ্ন আমি নিজেও নিজক সুধি চাব লাগে। আৰু এই 3টা ফিল্টাৰ লগোৱাৰ পাছত মই যদি দেখো যে মই ক'ব খোজা কথাটো বিশুদ্ধ কথা তেতিয়াহ'লে আমি ক'ব লাগে, আৰু যদি কেনেবাকৈ কথাটো বিশুদ্ধ বুলি প্ৰমাণিত নহয় তেতিয়াহ'লে এই কথাটো আমি তেওঁক ক'ব নালাগে। এইটো কেৱল কাহিনী নহয়, এটা জীৱনৰ বহু মূল্যৱান পাঠ। ধন্যবাদ।